আপোনালোক মোৰ পিছে ভালে মোৰ নতুনটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মই ভাবিলো যে ইমান দিন জাৰ্নি কৰাৰ ভিডিও ব্লগ দি আছো আজি ভাবিলো যে কিবা ৰেচিপি কিবা বনাও সো তাকে দেখাও বুলি আপোনালোকৰ লগত শেয়াৰ কৰি বুলি ভাবিলো হেতু কাৰণে মানে ব্লগটো ষ্টাৰ্ট কৰি দিলো আজি সন্ধিয়াৰ পৰা এতিয়া টাইম হৈছে 5টা বাজিছে এতিয়া মই হেতু কাৰণে বুৰু ভিডিওটো ষ্টাৰ্ট কৰি দিও আপোনালোকৰ কাৰণে কি মই পাকঘৰত আহিছো পাকঘৰত চাইছো যে কি পাচলি আছে মই চাইছো এফালে আলু আছে অলপ আগত এই হাজবেন্ডে বজাৰ কাটা মাছ আনিছে লোকেল মাছ আনিছে কাটাৰ হেতু কাৰণে ভাবিলো মজাকে ধুই মেলি লৈ ললো ধুই লৈ তাৰ পাছত এইফালে মই ৰেডি কৰি থৈছো মাছখিনি মানে ফ্ৰাই কৰি লম আপোনালোকক দেখাম এইফালে মই ধুই মেলি থৈ দিছো খালি ফ্ৰাই কৰিব লাগে তাৰ পাছত মানে ভাবিলো যে ফুলকবি দিয়ে বনাই দিও এইখন নিউ মাৰ্কেট দে মোৰ মাৰ্কেটৰ পৰা মই এফালে ফুলকবি উঠাইছো ফুলকবি দিয়ে ৰান্ধি দিও বুলি ভাবিলো এফালে এটা ফুলকবি লৈছো দুটা ফুলকবি লৈ লও তেতিয়া বেছিকে হ'ব আৰু নহলে অকমান হৈ যায় হেতু কাৰণে ফুলকবি দুইটা লৈ লৈছো ৰান্ধিবৰ কাৰণে এফালে মেমেডু কয় ধনিয়াও কয় আপোনালোকে কোনটো যি কৰে কয় আৰু চবি লৈছো তাৰ পাছত আলু এটা দি দিম তাৰ পাছত মই ৰান্ধিম আৰু এটা খাবলৈ পাৰো মই নিজেই খাওঁ হেতু কাৰণে মই নিজে ওলাবলৈ নোৱাৰো বহুত বেছি দিগদাৰ হয় আৰু মানে ষ্টেণ্ড ললে মানে অন কেমেৰা ফ্ৰণ্টৰ কেমেৰাটোত মানে দাদা বেটি ইমান দিগদাৰ দি আছে কিবা খাওঁ কৰিছে হেতু কাৰণে দাদা বেটিৰ কাৰণে অকণমান বনাই দিছো দাদি অকণ মিলি দুইজনী খাই দিব কিবা এতিয়া মই ফুলকবি কাটি ললো ভালকৈ কাটি দিলোঁ ধুই মেলি ললোঁ ফুলকবি কাটি ৰাখিছোঁ এয়া ফুলকবি আলু আজি মানে আঞ্জাখন মানে এনেকৈয়ে চলাই দিওঁ আৰু এইফালে মই গোটেইখিনি মাছ ভাজি ল'লোঁ যিমানবোৰ মাছ আছিলে গোটেইবোৰ একেলগে ভাজি লৈ পেলাই এতিয়া তৰকাৰীটো ৰান্ধিবৰ কাৰণে তেল দিলোঁ গোটেইবোৰ মটৰ পাচলিখিনি মই এতিয়া ইয়াৰ পৰা লৈ পেলাই দিওঁ তৰকাৰী মই এতিয়া পানী ইয়াতে এড কৰিছোঁ অলপকৈ অকণমানকৈ দিছোঁ পানী বৰ এটা দিয়া নাই বেছিকৈ লাষ্টত দিম এতিয়া মানে কম পানীত মানে ভাজি থাকিব লাগে তেতিয়া আঞ্জাখন বেছি সোৱাদ হয় ফুলকবি ঠাৰি খাই কোনে বৰ বেছি ভাল পায় কমেণ্ট কৰি জনাবচোন বাৰু ফুলকবি ঠাৰিটো আমাৰ এখেতে খাই তৰকাৰী উতল আহাত মই এয়া মাছখিনি ওপৰতে পেলাই দিছোঁ এইফালে উতলি আছে এইখিনি মাছ লৈ আহিলোঁ বাকীখিনি মাছ বনালোঁ আৰু এইখিনি মাছ ফ্ৰিজতে থৈ দিওঁ কালিৰ কাৰণে ৰান্ধিম এইখিনিও লৈ আহিলোঁ ফ্ৰিজত তৰকাৰীটো হ'বলৈ আৰু 10 মিনিট আছে 10 মিনিটৰ পাছত নমাই দিম আৰু এইফালে মই ৰুমত আহিলোঁ তৰকাৰী উঠাই দি থৈ আহিছোঁ তৰকাৰী হোৱা নাই বাৰু হ'লে নমাই থৈ আহিমগৈ তাৰপাছত এক্সাইটেড হৈ থাকে তাই যাব নিদিলেও যায় দাদীয়েকক লগ ধৰি থাকে স্কুল যাওঁ ব'লা বাট এই সন্ধিয়া টাইমখিনি তাই পঢ়িবলৈ নোখোজে মোবাইল লাগে তাইক খালি মোবাইল দিব লাগে অলপ আগত মই ভিডিঅ' শ্বুট কৰিবলৈ ধৰিছোঁ মোবাইলটো মানে মোক লাগে এতিয়া মানে তাইকো লাগে মানে মোবাইলটো তাইক লাগে ভিডিঅ' চাবৰ কাৰণে মই কৈছোঁ যে মই ভিডিঅ'টো বনাই লওঁ তাৰ পাছত তুমি ল'বা হ'বনে তাৰপৰা মই তাইক অলপ টাইম উলিয়াই লৈ যাওঁ তাই এনেকৈ কান্দি থাকিলে মোৰো ভাল নালাগে তেতিয়া মই ভিডিঅ'টো কৰি ল'বলৈ পাৰোঁ তাৰপিছত মই ভিডিঅ'টো কৰিলোঁ দাদীয়েকে লৈ গ'ল তাৰপাছত আহিলে চাহ তাহ খালে তাৰপাছত মই মানে ভিডিঅ'টো কৰা হৈ গ'ল তাই এতিয়া মানে মোবাইল খোজা নাই বাৰু তাই লৈ থাকিলে মানে মই ভিডিঅ' শ্বুট কৰিবলৈ নোৱাৰোঁ দুটা মোবাইল আছিলে এটা বাপেকৰটো বাপেকে লৈ গ'ল ফাৰ্মাচীলৈ আৰু মোৰটো আছে তাইক মোৰটো লাগে মোৰটো যদি তাইক লাগে চব মই কেনেকৈ ভিডিঅ' বনাম কাৰণে আমাৰ মাছৰ আঞ্জাখন এয়া মোৰ ৰেডি হৈ গ'ল এতিয়া মই নমাই দিওঁ গেছটো অফ কৰি দিওঁ ধোৱা হৈ আছে দেখিছেনে ধোৱা হৈ থাকিলে ফটোটো ভাল নহয় যে মই ফুকিয়ে দিছোঁ দেখিছেনে ভিডিঅ'ৰ কাৰণে কি কৰিব নালাগে চাওকচোন বাৰু এতিয়া এইটোতে মই এটা এক্সাম্পল দিছোঁ আপোনালোকৰ কাৰণে বহুত বেছি কষ্ট কৰিব লাগে এটা ভিডিঅ'ৰ কাৰণে ৰান্ধা বঢ়া হৈ গ'ল এতিয়া মই ৰুমলৈ আহিছোঁ পাকঘৰত বহুত বেছি ঠাণ্ডা হয় সেইটো কাৰণে চুনিটি লৈ লৈছোঁ এইটো ৰুমত গ'লেহে বহুত বেছি ঠাণ্ডা লাগে সেইটো কাৰণে মানে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই আকৌ নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ লাভ ইউ বাই লাভ ইউ ভালে পাম